নমস্কাৰ বন্ধুসকল, মই জিত স্বাগতম জনাইছোঁ আপোনালোকক গ্ৰীণলিফ আছাম ইউটিউব চেনেলত। আৰু আজি মোৰ লগত আছে ধেমাজিৰ বিজিত ভাইটি। আজি আমি কথা পাতিম বিজিত ভাইটিৰ সৈতে। বিজিত ভাইটিয়ে খুব সুন্দৰ গীত গায় আৰু কেইবাটাও গান এতিয়ালৈকে উলিয়াইছে আৰু গানখিনি ৰাইজে খুব ভালকৈ আদৰি লৈছে। স্বাগতম জনাইছোঁ তোমাক আমাৰ ইউটিউব চেনেলত। খুব ভাল লাগিছে তুমি আহিলা ইমান দূৰৰ পৰা, যিহেতু কথা পাতিছিলোঁ হেৰি ধেমাজিৰ পৰা তুমি আহিলা ইমান দূৰ। আজি প্ৰথম মানে ইমান দূৰৰ পৰা কোনোবা মোৰ ওচৰত আহিছা মানে মই মাতিলোঁ, তেওঁ আহিছে। চ' ভাল লাগিছে। কোনকেইটা গান কৰিলা সেইকেইটাৰ বিষয়ে অলপমান কৰিলোঁ, তাৰপিছত আমি বাকীখিনি কথা পাতিম। মই ফাৰ্ষ্টত কৰিছিলোঁ, মই ফেব্ৰুৱাৰী মাহত কৰিছিলোঁ এটা আদিবাসী গান। এই গানটো হৈছে আপোনাৰ জৰা মাদল জৰা ঢোল। জৰা মাদল জৰা ঢোল আখৰাবে বাজি গেল ধনী কাহাগে কেহেছে নাচবই ভাই কেহেছে গাবই ভাই আখৰাবে চুনা চুনা ভে। মইতো আছিলে আৰু এটা আছিলে আছামিজ চং মৰমী বুলি কোৱা এটা আছিলে। চ' তাকো মই অকণমান গুণগুণাই দিছোঁ। মৰমী তোমাৰ বিয়া হ'ব আনৰে লগত, মৰমী তুমিও যাবা চাগে আনৰে লগত, নিজৰ বুলি সাৱতিলোঁ এবাৰো নাভাবিলোঁ তুমিতো মোৰ নোহোৱা অ' মৰমী কিয়নো এনে কৰিলা। এই দুটা আছিলে মোৰ। ধন্যবাদ, খুবেই সুন্দৰ গীতি, খুবেই ভাল লাগিলে শুনি। আৰু গীতি তোমাক আগতে শুনিছোঁ, ৰাইজে খুবেই সঁহাৰি ভালেই দিছে, ভাল লাগিছে। তো আমি প্ৰথমতে জানিব বিচাৰিম বিজিতৰ ঘৰ ক'ত, বিজিতৰ সম্পূৰ্ণ নামটো কি, বিজিতৰ মা দেউতাৰ নাম কি, আমি জানিব বিচাৰিম। নিশ্চয়। মোৰ নাম হৈছে বিজিত লোহাৰ। মোৰ ঘৰ ধেমাজি মাছখোৱা চিচি কলঘৰ জুইকটা বঙালী গাঁও মোৰ ঘৰ। আৰু মোৰ ঘৰত মা পাপা ভাইটি। পাপাৰ নাম হৈছে মিষ্টাৰ গিৰীন্দ্ৰ লোহাৰ আৰু মাৰ নাম হৈছে মিছ ফুলমতী লোহাৰ আৰু আমাৰ ভাইটিৰ নাম হৈছে অমিত লোহাৰ। মা দেউতা কি কৰে আপোনাৰ? পাপাই স্কুলত চকীদাৰ কৰে আৰু মায়ে আশাকৰ্মী, স্বাস্থ্যকৰ্মী। আৰু তুমি কি কৰি আছা এতিয়া? পঢ়ি আছা নে কিবা কামৰ লগত জড়িত? বৰ্তমান মই কাম বুলি ক'লে জব এটা কৰি আছিলোঁ, বিপ্লৱ ছেক্টৰ হয়। চবেই গম পায় বিপ্লৱ ছেক্টৰ বুলি ক'লে, বুলি নক'লেও হ'ব চাগে। তাতে মই কৰা। তাৰপিছত মাজে সময়ত আৰু মানে এইটো মোৰ গানটো মোৰ মানে জীৱনৰ সংগী বুলি কয়। গান নহ'লে মই জীয়াই থাকিব নোৱাৰিম তেনেকুৱাই। ভাল, সেই ভাল, তুমি এইদৰে আগুৱাই যোৱা। আৰু বাকী আমি তোমাৰ পঢ়া শুনা স্কুল কলেজ ক'ত পঢ়া শুনা ক'ত কৰিছিলা? মই ফাৰ্ষ্টত কৰিছিলোঁ আমাৰ গাঁৱৰে হয় শিশুমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। মই তাতে মেট্ৰিক পাছ কৰিলোঁ। তাৰপিছত মেট্ৰিক পাছ কৰাৰ পাছত মই আমাৰ মাছখোৱা বুলি কয় এটা মজা হয়, তাতে মাছখোৱা হাই ছেকেণ্ডেৰী স্কুল, তাতে মই হাই ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ। কৰিলে তাতে মই কালচাৰ ছেক্ৰেটাৰী আছিলোঁগৈ। তাতে কালচাৰ ছেক্ৰেটাৰী আছিল? হয়, কালচাৰ ছেক্ৰেটাৰী আছিলে। গান ক'ৰবাত শিকিছিলা নেকি নে নিজেই গাবলৈ চেষ্টা কৰি আছা? ফাৰ্ষ্ট অফ অল আপোনাৰ প্ৰশ্নটো ভাল। মই সৰুতে মানে দেখি শিকা, মানে কোনোবাই গান গাই বেছিকৈ ফ'কাছ কৰোঁ কাৰোবাক, যদি কোনোবাই ভাল গান গাইছে মই তাৰ গানটো কপি কৰোঁ, তাৰ গান ইজনক গাবলৈ চেষ্টা কৰোঁ। গোৱাৰ পাছত যেতিয়া গুৱাহাটী গ'লোঁ, গুৱাহাটীত মানে দাদাকটো লগ পাইছিলোঁ। দাদাই ক'লে কি তুমি ইমান ভাল গান গোৱা, মানে ইছলামী আছিলে, তো তুমি ইমান ভাল গোৱা, তুমি ট্ৰাই কৰিবা, তোমাৰ ভাল হ'ব, তুমি গানবিলাক ওলোৱা তোমাৰ ভাল হ'ব। মানে মানে ফাইনেন্স অকণমান প্ৰব্লেম হৈ আছিলে আৰু তেনেকুৱা একো কৰা নাছিলোঁ। তেতিয়া গুৱাহাটীৰ পৰা মই যেতিয়া কলকাতালৈ গ'লোঁ, কলকাতা গৈ তাতো সময়বিলাক অকণমান আজনি হৈ যায়, মানে আজি ইমান সময়ত কাইলৈ ইমান সময়ত যাব লাগিব, তো তেনেকুৱা হৈ যায়গৈ। তাৰপিছত মই এটা ডিচাইড কৰি ল'লোঁ, কোম্পানীৰ লগত কথা পাতিলোঁ যে মই এইটো কৰোঁ, তাৰপিছত এনেকুৱা সময় উলিয়াব লাগিব। মানে ঠিক আছে তুমি সময় উলিয়াই লোৱা। সময় উলিয়ালে মই মৰ্ণিং টাইমটো কৰিছিলোঁ, তাতে প্ৰেক্টিছ কৰিছিলোঁ? তাতে মই প্ৰেক্টিছ কৰিলোঁ মৰ্ণিং টাইম। প্ৰথম গানটো তোমাৰ গানটো তুমি কণ্ঠদান কৰিছা, লিখিছা কোনে গান? মই নিজে লিখিছিলোঁ। মানে নিজে লিখিছা, নিজে গাইছা? এইটো বেছিকেলি লিখা বুলি ক'লে ভুল হ'ব, বাট সেইটো আমাৰ আদিবাসী সমাজত মানে কৰম ফেষ্টিভেল যেতিয়া হয়, চ' সেইবিলাক গায় মানে। তো যেতিয়া ৰেকৰ্ডিং হোৱা নাছিলে ক'ৰবাত, তো চবেই গায় গাঁৱৰ। মই সেইটোও ন'টিচ কৰিলোঁ কি চবেই গায়, তেতিয়া আকৌ মই যদি আকৌ ৰেকৰ্ডিং কৰি তো অকণমান ভাল হ'ব, চ' মই সেইটো কাৰণে কৰিছোঁ। আচ্ছা আচ্ছা, খুবেই সুন্দৰ। ষ্টুডিঅ'ত প্ৰথম গৈছা গান গাবলৈ? প্ৰথম ষ্টুডিঅ' মানে অকণমান কি বুলি কয় ফানি ছিষ্টেম হৈ গৈছিলে। মই ফাৰ্ষ্ট গৈছিলোঁ, ইমানটো এইটো আউট অফ নলেজ। প্ৰথম গৈছোঁ তাত
কলকাতাত ৰেকৰ্ডিং কৰিছিলোঁ ফাৰ্ষ্ট। কলকাতাত ৰেকৰ্ডিং? মই কলকাতাত ৰেকৰ্ডিং কৰিছিলোঁ। তাত গৈছোঁ, মই কৈছোঁ আদিবাসী চং, নাগপুৰী গৈছোঁ, মানে নাগপুৰী এইটো এছা নি হোগা, তো কিবা কৰিব লাগিব মানে আকৌ মডাৰ্ণ। তো গানটো শুনা কেনেকুৱা, তো বিট দিলে। আমাৰ ইয়াৰ হেৰিবিলাক মিউজিকবিলাক যেনেকৈ কৰে তাত কৰে বেলেগ ন? হয়, আৰু মই ক্লাছিকেল শিকিছিলোঁ। মই ক্লাছিকেল শিকিছিলোঁ, তো তাৰ অকণমান ডিফিকাল্ট হৈ গৈছিলে। আমাৰ গানটো সেইটো বেলেগ হৈ গৈছিলে আৰু এইটো ক্লাছিকেল বেলেগ। যোনটো মই শিকাইছিলে ছাৰক মই সুধিলোঁ, ছাৰ এছা কাৰণে চো হোগা কিয়? তো হৈ গৈছে তুম চাকতা হো তো कर लो, তেনেকৈ ক'লে। মই আচ্ছা ঠিক আছে, আমি ট্ৰাই কৰি দেখতে। তো তাত গ'লোঁ, গৈ মেলি এদিন গ'লোঁ যেতিয়া বিট দিলে, নেক্সট আকৌ একদিন মাতিলে, হোৱা নাই, মিলা নাই। তাৰপিছত নেক্সট কৈছে আপ খুদ হি কৰনা হোগা মিউজিক, মানে ইনষ্ট্ৰুমেণ্ট বুলি দেখুৱাই দিছে কৰি পেলাই। আৰু মই মিউজিক বনাওঁ অকণমান আহে, তো মই সেইটো কৰিছিলোঁগৈ। মিউজিকো বনোৱা? মানে আহি যায়, মানে ক'ত কেনেকুৱা কৰিব লাগে, মানে ইমানটো এক্সপিৰিয়েঞ্চ নহয় আৰু এইটো ক'ব নাযাওঁ, মানে আহি যায় আৰু অকণমান। আমি খুব সুন্দৰ এটা পৰিৱেশ আছোঁ ইয়াত পাৰত, ভাল লাগিছে। তো আমি মাজতে গীত শুনিব বিচাৰিম তোমাৰ পৰা, তাৰপিছত বাকী আৰু কথাখিনি পাতিম। দিল দিৱানা বিন সजना के माने ना ये पगला है समझाने में समझे ना दिल दीवाना बिन सजना के माने ना ये पगला है समझाने में समझे ना। তোমাকে আমাৰতো আকৌ সুধিব বিচাৰিম, তুমি এনেই তোমাৰ আইডল কোনজন? কাক তুমি ফ'ল' কৰা? মই হিন্দী বুলি ক'লে আগতে লতা মংগেশকাৰক মই ফ'ল' কৰিছিলোঁ, বহুত ফ'ল' কৰিছিলোঁ, আৰু মই গাইছিলোঁ তেনেকুৱা। আৰু এনেকুৱা যদি আমাৰ ছিংগাৰ বুলি কওঁ, বেছিকেলি এতিয়া চাওঁ ৰশ্মিতা কুৰ্মী, আৰু যোনটো আছে ৰূপালী কুৰ্মী, মই বেছি ফ'ল' কৰোঁ, মানে ধৰ ষ্টেট প্ৰগ্ৰাম হওক বা কেনেকুৱা ধৰণে গান গায়। আৰু অমিত দাদা, বিজিতৰ লগত কথা পাতি আছোঁ। তো বিজিতক এতিয়া যেনে কৈছোঁ, বিজিতৰ পৰা তুমি আৰম্ভ কেনেকৈ কৰিলা, মানে কেনেকৈ ছিংগিং ষ্টাৰ্টিং কৰিলা, কেনেকৈ আৰম্ভ কৰিলা, প্ৰথমৰ পৰা অলপ কথা জানিব বিচাৰিম, আৰু আমাৰ ৰাইজে নিশ্চয় ভাল পাব কথাখিনি জানি। মই ষ্টাৰ্টিং কৰিছিলোঁ, সৰুতে শিকিছিলোঁ, মানে গান এনে থুলমূলকৈ গাওঁ লাইফৰ অৱস্থাত, মানে সৰুতে মই গাইছিলোঁ। গাঁৱৰ মানে অকণমান ক'ৰবাত সৰু সুৰা প্ৰগ্ৰাম হ'লে তাত মাতে, তাত যাওঁ, সৰু সুৰাই গাওঁ। আৰু গোৱা মানে উৎসাহ পাব লাগে, মোক উৎসাহ দিছিলেগৈ, ঘৰৰ ফেমিলিও দিছিলে আৰু লগৰবিলাকক। ফেমিলি ছাপোৰ্টটো ভাল ন? ফেমিলি ছাপোৰ্ট ভাল, ফেমিলিয়ে ছাপোৰ্ট কৰে, তুমি এইটো কৰা, তোমাৰ এইটো কনফিডেঞ্চ আছে বা এইটো টেলেণ্ট আছে, তুমি দেখাব পাৰিবা। মইতো ট্ৰাই কৰিছিলোঁ। মঞ্চত যেতিয়া গীত গাইছিলে, প্ৰথম মঞ্চত কোন গানটো গাইছিলে মনত আছে? পঞ্চম মঞ্চ মই এইটো মোৰ নিজৰ গানটো গাইছিলোঁ ফাৰ্ষ্ট, মই সেইটো গাইছিলোঁ। নেক্সট আকৌ এটা আছিলে কমল নাগৰ গান এটা আছিলে, মই সেইটো গানটো গাইছিলোঁ। কৰ্মৰ কাৰণে তোমাৰ প্ৰচেষ্টা বুলি কৈছোঁ, তোমাৰ প্ৰিপেৰেশ্যন কেনেকৈ চলি আছে, মানে তাক লৈ কি কেনেকৈ হেৰি কৰি আছে যে কৰমপৰা, যিহেতু তুমি অনুষ্ঠান কৰিবলৈ যাবলগীয়া হ'ব, কৰা অনুষ্ঠান যিহেতু, তুমি মঞ্চত কেনেকৈ প্ৰিপেৰেশ্যন চলাই আছা? মই প্ৰিপেৰেশ্যন বৰ্তমান কৰি আছোঁ মোটামুটি, মানে খেতি ছিজনত, তথাপিও মাজে সময়ে কৰি আছোঁ। তোমালোকে খেতি কৰা? য়েছ। অ'কে, মানে খেতিয়কৰ ঘৰৰ ল'ৰা। বেছি দীঘল নকৰিম ভিডিঅ'টো, আমি শেষত বিজিতৰ এটি গীত শুনিম, আৰু অনুষ্ঠানটি আজি আমি ইমানটো সমাপ্ত কৰিম। আকৌ পুনৰ আমি বিজিতৰ সৈতে কথা পাতিম, যিহেতু বিজিতক লগ পাই থকা হ'ব, গতিকে আপোনালোকক আকৌ বিজিতৰ নতুন প্ৰজেক্টখিনিৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো এটি গীত শুনি ল'ম, আৰু আজিৰ অনুষ্ঠানটো আজি আমি সামৰিম। নিশ্চয়, মই এটা আছামিজ গান, পুৰণা চং হয়। দুচকু মেলিবৰে পৰা তুমি দিয়া সাধনা, অ' মোৰ প্ৰিয়া, তুমি জানো মোৰ নোহোৱা, তুমি জানো মোৰ নোহোৱা। ধন্যবাদ, খুবেই সুন্দৰ গীত, খুবেই ভাল লাগিলে। চ' আমি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। ইমান দূৰৰ পৰা যিহেতু মোৰ আহিলে, মানে মোক লগ কৰিলে, এইখিনি সময় দিলে, চ' বিজিতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু বিজিতে যিখিনি কাম কৰিছে সেইখিনি খুব ভালকৈ হওক। গতিকে আজিলৈ মানে আকৌ লগ পাম অন্য এক ভিডিঅ'ত। যদি আপোনালোকে ভিডিঅ'টোত লাইক কৰক, শ্বেয়াৰ কৰক, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তলত, আৰু আপোনাৰ যদি ছাবস্ক্ৰাইব থাকে ছাবস্ক্ৰাইব কৰি ল'ব। আচ্ছা, চ' ভাইটিয়ে ক'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ, যাতে আমাৰ চেনেলত আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে আমি আকৌ লগ পাম অন্য এক ভিডিঅ'ত। আজিলৈ মানে ধন্যবাদ।